শুনিম কিন্তু অকণমান গাই চাওঁ ঠিক আছে আৰে ঝাৰিয়া বৈঠা আচ্ছা কোনে গাব প্ৰথমতে কোনে গাব মাজত বহি থকা দৰ্শকে গাব নে মোৰ বাওঁফালে গাব নে সোঁফালে গাব কোনে গাব হা আচ্ছা এটা কম্পিটিশ্যন কৰোঁ এতিয়া আমাৰ বাওঁফালৰ ল'ৰাবিলাকৰ বেছি মাত আছে নে সোঁফালৰ ল'ৰাবিলাকৰ ঠিক আছে মোৰ বাওঁফাললৈ আহিছোঁ শুনি চাওঁ আৰে ঝাৰিয়া বৈঠা মাৰিয়া যায় ৰে একেবাৰে চিম্পল এবাৰ গাব লাগে আৰে ঝাৰিয়া বৈঠা অঁ এবাৰ এইফালে মাত এবাৰ শুনি চাওঁচোন দেই কিমান ডাঙৰ মাত ওলাই ন সেইফালতকৈ বেছিকৈ ওলাবনে মাত আৰে ঝাৰিয়া বৈঠা সোঁফালে পাৱাৰটো বেছি ওলাইছে দেই বাওঁফালৰ ল'ৰাবিলাক হা আৰে ঝাৰিয়া বৈঠা কিন্তু মোৰ মনে কৈছে যে মাজত থকা ছোৱালীবিলাকৰ ইমানেই বল আছে ইমান শক্তিশালী মাত ওলাব এতিয়া চব ল'ৰাবিলাকে লাজ পাব হয়নে ছোৱালীবোৰ আৰে ঝাৰিয়া বৈঠা এয়া মহিলা শক্তি বুলি কয় একদম মই মাজৰ ফালে আছোঁ দেই ঠিক আছে এবাৰ গাই চাওঁ তোমাৰ সকলোৱে গালে বিৰাট ভাল লাগিব ঠিক আছে আৰে ঝাৰিয়া বৈঠা থেংক ইউ আৰে এলাৰ কাৰণে বাজা লাগে গাবও লাগিব ঠিক আছে আরে তোমার নৌকা আচ্ছা এইফালে মাতটো বেছিকৈ ওলাইছিলে সেইকাৰণে এবাৰ এইফালে শুনি লওঁ ঠিক আছে প্ৰথমতে আরে তোমার নৌকা এই চিনি আইলো রে সকলে গাব লাগে আরে তোমার নৌকা
চিঞৰ এটা হ'ব লাগে ল'ৰাবিলাকৰ এই কচু বাৰী কচু খোৱা ল'ৰাকেইটা ইমান কণহে মাত ওলায় হা হা আমাৰ ছোৱালীৰ মাত তাতকৈ বেছি হয়নে নহয় ছোৱালীবিলাক এটা মাত দি দিব লাগে ডাঙৰকৈ একেবাৰে মই মানে কচুবাৰীৰ ছোৱালীবিলাক চবকে এটা এটা চুমা দিছোঁ দেই আৰে ঝালপাতি ধৰিলা